নমস্কাৰ পূৰবিক ৰয়েল পল্ট্ৰি ফাৰ্মৰ পৰা সকলোলৈকে আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজি এটা নতুনকৈ ভিডিঅ' লৈ আপোনালোকৰ আগত উপস্থিত হৈছোঁ। সেয়া হৈছে যে কম খৰচত কেনেকুৱা পদ্ধতিত লোকেল মুৰ্গী প্ৰতিপালন কৰিব পাৰি, এই সম্পৰ্কে এই ভিডিঅ'টো আগবঢ়ালোঁ। এয়া চাওক মোৰ লোকেল মুৰ্গী, এইবিলাক মোৰ লোকেল মুৰ্গী আৰু লগতে কয়লাৰো আছে। ইহঁতক মই বাহিৰত এনেকৈ ৰাখোঁ আৰু ইহঁতে যেতিয়া বাহিৰত মুক্তভাৱে বিচৰণ কৰে তেতিয়াহ'লে ইহঁতেও ভাল পায় বা বেমাৰ আজাৰ তেনেকৈ নহয় আৰু আধাৰৰ যিটো খৰচা সেই খৰচাটো একেবাৰে কমি যায়। এইবিলাক মই লোকেল মুৰ্গী ৰাখিছোঁ এনেকৈ। ইহঁতে চাওক এইবিলাক হ'ল এৰাপাত এনেকৈ ইহঁতে খাই আছে। এইবিলাক হ'ল এৰাপাত, চাওক এইবিলাক আমাৰ পিয়'ৰ দেশী মুৰ্গী। এইবিলাক ইহঁতে এৰাপাত এনেকৈ খাই আছে আৰু প্লাছ কয়লাৰো খাই আছে। কয়লাৰো ৰাখিছোঁ মই, কয়লাৰ আৰু লোকেল মুৰ্গী এনেকৈ বাহিৰত ৰাখিছোঁ। তেতিয়াহ'লে ফাৰ্মিং কৰিলে অলপ লাভ হয়, যিহেতু আধাৰৰ খৰচা বহুতখিনি কমি যায়। প্ৰায় 50% আধাৰ ইহঁতে বাহিৰৰ পৰা কালেক্ট কৰে। যদি আপোনালোকে এনেকৈ যদি ৰাখে লোকেল মুৰ্গী, এইবিলাকে খুব সুন্দৰকৈ বাহিৰত ঘূৰি আছে বা এই এনেকৈ ৰ'দত আছে বা যেতিয়া ইহঁতৰ গাত সূৰ্যৰ মানে ৰশ্মি পৰে তেতিয়াহ'লে ইহঁতৰ বেমাৰ আজাৰ তেনেকৈ নহয়। মই ইহঁতক ওৱান টাইম যিটো মানে আমাৰ ফিড আছে, ফিডটো মই ওৱান টাইম দিওঁ আৰু বাকী সময়খিনি মই এনেকৈ যিটো আমাৰ নেচাৰেল খাদ্য চাউল ধানৰ পৰা আদি কৰি বিভিন্ন শাক পাচলি বা এৰা গছৰ পাত বা কলপাত বিভিন্ন ধৰণৰ নেচাৰেল খাদ্য খুৱাওঁ মই। এইবিলাক মোৰ লোকেল মুৰ্গী আৰু কয়লাৰ। এনেকৈ ধুনীয়াকৈ ইহঁতে ঘূৰি ফুৰি খাই আছে আৰু ইহঁতে বাহিৰত ৰাখিলে ইহঁতে কেঁচু কুমটি এনেকুৱা ধৰণৰ বস্তুও খায়, য'ত নেকি প্ৰচুৰ পৰিমাণে প্ৰ'টিন কেলছিয়াম এইবিলাক থাকে। এয়া চাওক লোকেল মুৰ্গী, মই গোটেইখিনি আপোনালোকক দেখাৰ কাৰণে চেষ্টা কৰি আছোঁ। এইপিনে দেখাই আছোঁ মই। এয়া চাওক ইহঁতে ইয়াতে আছে, ইহঁতে জিৰণি লোৱাৰ কাৰণে গছৰ তলত আহিছে। এয়া চাওক লোকেল 6 লোকেল মুৰ্গী। এইপিনে মই দেখুৱাব খুজিছোঁ আপোনালোকক। আৰু ইহঁতে কলপাতো খুব খায়, কলপাত খায়ো খুব ভাল পায় ইহঁতে। এনেকৈ ৰখাৰ ফলত মোৰ ঔষধ পাতি কিনাৰ ক্ষেত্ৰত কোনো ধৰণৰ খৰচা হোৱা নাই, কাৰণ ইহঁতৰ কোনো ধৰণৰ বেমাৰ আজাৰে হোৱা নাই। ঈশ্বৰৰ কৃপাত ভালদৰে আছে। প্ৰথমতে ময়ো ঘৰৰ ভিতৰত ৰাখিছিলোঁ, কিন্তু কিছুমান প্ৰব্লেমৰ সন্মুখীন হ'ব লগা হয় বা ঔষধ পাতিত খৰচা হয়। কিন্তু এনেকৈ ৰাখিলে ঔষধ পাতিতো খৰচা নহয় আৰু ফিডৰ যিটো খৰচা সেইটো কমি যায়। ঠিক আছে, যদি ভিডিঅ'টো চাই ভাল পাইছে নিশ্চয় লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আজিলৈ ইমানেই, ধন্যবাদ।